हेलो फ्रेंड्स मैं भिडिओ আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ভনিতাস ক্ৰিয়েচন লৈ फ्रेंड्स আজি আমি কথা পাতিম বিয়েৰ খালে আমাৰ শৰীৰত কি উপকাৰ হয় फ्रेंड्स আপোনালোকে যদি বিয়েৰ খাই ভাল পায় তেতিয়াহলে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব তো বলক फ्रेंड्स ভিডিওটো আৰম্ভ কৰো फ्रेंड्स বিয়েৰ কিন্তু মদ নহয় বহুতে বিয়েৰক মদৰ লগত তুলনা কৰে কিন্তু এটো ভুল ধাৰণা বিয়েৰত এলকহলৰ মাত্ৰা বহুত কম পৰিমাণে থাকে ডেইলি কম পৰিমাণৰ বিয়েৰ খালে আমাৰ শৰীৰত বহুত উপকাৰ হয় কিন্তু ইয়াৰ অপকাৰিতাও নথকা নহয় কিন্তু फ्रेंड्स অপকাৰিতাতকৈ উপকাৰিতা বেছি আছে বিয়েৰত অতিৰিক্ত পৰিমাণত বিয়েৰ খালে ই আমাক ক্ষতি কৰিব পাৰে তো फ्रेंड्स বলক জানিলো বিয়েৰ খালে আমাৰ শৰীৰত কি উপকাৰ হয় বিভিন্ন ৰিচাৰ্চত কৈছে যে সীমিত পৰিমাণত বিয়েৰ খালে আপুনি দীৰ্ঘায়ু হ'ব পাৰে কম পৰিমাণৰ বিয়েৰ খালে আপোনাৰ উদ্দীপনা বঢ়াই লগতে স্বাস্থ্যৰ উন্নতিও সাধন কৰে বিয়েৰত প্ৰাকৃতিক উপাদান মিক্স কৰা হয় যেনে কমলা আপেল আঙ্গুৰৰ জুচ ইত্যাদি গতিকে সীমিত পৰিমাণৰ বিয়েৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বিয়েৰে ছাল আৰু চুলি সতেজ কৰি তোলে ই আমাৰ চুলিৰ উজ্জ্বলতা বঢ়ায় আৰু ছাল মসৃণ কৰে বিয়েৰে আমাৰ ইমিউনিটি সিস্টেম ষ্ট্ৰং কৰি তোলে যাৰ ফলত ৰোগ প্ৰতিৰোধ কৰাত সহায় হয় বিয়েৰে হাৰ্টৰ বেমাৰৰ লগতে সৰু ডাঙৰ এটলিষ্ট 10টা ৰোগ প্ৰতিৰোধ কৰিবলৈ প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰে বিয়েৰ খোৱাৰ ফলত আমাৰ কাৰ্যক্ষমতা বৃদ্ধি হয় কিন্তু যদি বেছিকৈ খায় তেতিয়াহলে টোপনিও আহিব পাৰে বিয়েৰ খোৱাৰ ফলত আমাৰ ভোক বেছিকৈ লাগে কম পৰিমাণত বিয়েৰ খালে দ্ৰুত সিদ্ধান্ত লোৱাত সহায় হয় এটা ৰিচাৰ্চত পোৱা গৈছে নিয়মিতভাৱে বিয়েৰ খালে মানুহৰ দ্ৰুত আৰু সঠিক সিদ্ধান্ত লোৱাত সহায় হয় কিন্তু যদি আপুনি অতিৰিক্ত বিয়েৰ খায় তেতিয়াহলে ই স্বাস্থ্যৰ বাবে হানিকাৰক কম পৰিমাণত বিয়েৰ খালে ই কিডনি ষ্টোন হোৱাত প্ৰতিৰোধ কৰে फ्रेंड्स নিয়মিতভাৱে বিয়েৰ খালে ই আমাৰ ষ্ট্ৰেছ দূৰ কৰে নিয়মিতভাৱে বিয়েৰ খোৱাৰ ফলত আমাৰ মেমৰি ইমপ্ৰুভ হয় যাৰ ফলত আমাৰ স্মৃতিশক্তি বৃদ্ধি হয় फ्रेंड्स আজিৰ ভিডিওটো এইখিনিয়ে যদি ভিডিওটো ভাল পালে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব